So good morning guys, পুৰা এতিয়া 8টা হৈছে আৰু ঘন কুঁৱলী হৈ আছে 8টা বজাৰ পাছতো আৰু আজি যাব লৈছো পিকনিক আৰু আজি হৈছে 27 তাৰিখ ডিসেম্বৰ মাহৰ আৰু এতিয়াতো পিকনিকৰ সিজন আপোনালোকে গম পায় তো আজি আমি যাম আমি বেছি না যাও 6টা এখন কাৰত যিমান 5টা যাম আমি 5টা লগৰ লৈ যাম তো টুৱাৰ্ডছ কাজিৰঙা আৰু এতিয়া মই ৰেডি হৈছো যাবলৈ আৰু গাড়ীখন উলিওৱাৰ পাছত আৰু কি কৰিম দেখাই থাকিম আপোনালোকক তেন্তে ব্লগ ভিডিওটো আজি ষ্টাৰ্ট কৰো পিকনিকৰ You don't see the things I see. I'll tell you things you won't believe. তো গাইস এতিয়া মই পুৰা ফুলি ৰেডি হৈ গলো আৰু গাড়ীও উলিয়ালো তাতে বস্তু কিটা ভৰালো আৰু এতিয়া আমি যাবলৈ আৰম্ভ কৰো তো গাইস এতিয়া মই ওলাই দিলো ঘৰৰ পৰা এয়া যাও পিকনিকলৈ বুলি তাৰপিছত এতিয়া ডাইৰেক্ট যাম জুৱেলৰ ঘৰলৈ জুৱেলগত খৰি চৰি ল'বলৈ আছে মই ল'লো পানী বটল আৰু কিবা কিবি বস্তু কেইটামান লৈ ল'লো তাৰপিছত এতিয়া তাহাঁতৰ ঘৰৰ পৰা বস্তু ল'ম আৰু এতিয়া টাইম হৈ গ'ল 8:24 আমি চাগে 9টা বজাত ইয়াৰ পৰা ওলাম আৰু তেন্তে ডাইৰেক্ট জুৱেলতৰ ঘৰ লগ পাই আছোঁ তো গাইজ এতিয়া পাই গ'লোহি জুৱেলতৰ ঘৰ আৰু এয়া হৰিণ আৰু এই জুৱেলে কাম কৰি আনি আছে এইটো দুটা আহি গ'ল আমি মানে বেছি মানুহ নাই 4-5টা তাৰপাছত এয়া খৰি চৰি ল'লো ইয়াতে পানী বটল খৰি আৰু বহুত কিবা কিবি মই ব্লগটো ষ্টাৰ্ট কৰি থৈছোঁ মই এতিয়া হৈ গ'ল নেকি নহয় হৈ গ'ল নেকি যে অঁ নিমখ চিমখ আৰু কিবা কিবি লাগে বহুত কিবা কিবি লৈছোঁ আৰু এতিয়া কি হৈ গ'ল নাজানো এতিয়া তো গাইজ এতিয়া আমি জাষ্ট ওলাই দিলোঁ এয়া পিছফালে পিজুক দেখুৱা এইটো পিজুচ আৰু জুৱেল আছে আৰু এটা মেলামাটিত আছে তাক লৈ পিনি আমিকেইটাই আজি পিকনিকটো লৈ যাত্ৰা কৰিম আৰু এয়া আমাৰ ভগাচিকা ৰাস্তা তিনিআলি পাইছোহি বৰ্তমান এতিয়া কি ক'লে মাজত গৈছে হ'ল আৰু আহি গ'ল হ'ল আৰু 10 টকা হ'ল বহা তই হাঁহি গিলা আজিলে ৰেডি তো গাইজ এতিয়া আছো ইয়াত মেলামাটিত আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট নৰওঁ ইয়াতে কিবা কিবি বস্তু লৈছে চিপছ কিবা কিবি লৈছে খাই মেলি যাম আৰু আমি আহিলোঁ মানে নুমলীগড় হৈ যাম একচুৱেলি সেইকাৰণে মানে এনেকৈ দি গৈছোঁ আৰু ইয়াকো ল'বলগীয়া আছিলে পোৱালিটো আৰু ইয়াৰ পৰা যাম আৰু ডাইৰেক্ট গৈ পিনি ক'ত য'তে ৰখাম ত'তে ৰেকৰ্ডিং কৰিম তেন্তে এতিয়া গৈ থাকোঁ Above the skies overseas, I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the dark. তো গাইজ এতিয়া গোলাঘাট টাউন পাৰ হৈ পিনি ৰঙাজান হাইৱেডোখৰ পালোহি আৰু এতিয়া গৈ আছোঁ আৰু টাইম হৈ গ'ল 10:30 আমি প্ৰায় 9টা বজাত ওলাই দিছিলোঁ ঘৰৰ পৰা আৰু লাহে লাহে আহি আছোঁ আৰু এতিয়া 12টামান বজাত চাগে আমি পিকনিকৰ লোকেশ্যনটো পাই যামগৈ আৰু এতিয়া গৈ থাকোঁ Live your life, live your dream. It's the sound of soul in me. তো গাইজ আমি এতিয়া পাই গ'লোহি নুমলীগড় আৰু বাবাধামৰ পৰা অকণমান আগত আহি ৰৈছোঁহি অলপ ইয়াত ফটো চটো মাৰিম এতিয়া আৰু এইডোখৰ জেগাত তাতে অলপ মূৰ্ত বিসৰ্জনো কৰি দিলে আৰু গোটেইকেইটা এডোখৰ ৰৈছোঁহি আৰু এতিয়া ফটো মাৰিম In me, live your life, live your dream. You ফাইনেলি পাই গ'লোহি কাজিৰঙা গেট আৰু এইখন চাক গেট সোমাওঁ এইফালে পিকনিক স্পট এইটোৱেই বেলেগ আমি সৰুৰ পৰা ইয়ালৈকে আহি আছোঁ ন বেলেগ আছে নেকি ক'ৰবাত বাৰু বেলেগ এয়া এক্সপ'খন দেখাই দিয়া আকৌ ক'ব লাগে তো গাইজ এণ্ট্ৰি ফিজ লৈ ল'লে 100 rupees তো এতিয়া আমি 100 rupees দি পিনি এণ্ট্ৰি কৰিলোঁ আৰু এটা জেগা এটা বিচাৰি মানুহ কিমান আছে গম নাপাওঁ তো বহুত মানুহ আছে ইয়াত খালি জেগাত খাম দেই আৰু আগলৈ গৈছে নেকি মানুহ চা আগলৈ আগৰ পৰা ঘূৰিব বোলা কমাৰ্চিয়েল জেগা নিচিনা লিখা খাবলৈ বেয়া বহুত মানুহ দোকানে এই জেগাখন অকুপাই কৰিলোঁ তো ফাইনেলি পাই গ'লো ইয়াত খৰি নমাব লাগে বটল নমাব লাগে ডিছ নমাব লাগে মাংস নমাব লাগে আমাৰ জুৱেল বস্তু নমোৱা আৰু এইটো আমাৰ হৈছে পিকনিক প্লেচটো মানে কাজিৰঙা বুলি গম পাইছে এই নদীখনৰ ছাইডৰে ইয়াৰ
আগতে এইখন ঘৰটো খুলি দিওঁ নহয় খুলি দিয়া ঘৰটো চৌকা ৰেডিমেড একদম ধুনীয়াকৈ এনেকৈ পাই গ'লে ভাল লাগে আৰু এই এনেকৈ নদী এখন থকা নদীখনে পানীখিনি একদম গোটেই হেৰি লাগি গৈছিলে ন সেইটো বৰষুণীয়া নিচিনা লাগিছিলে লাগিছিলে পানীখিনি ভাল লাগিছে বুজিছিল ডাৱৰীয়াও কৈছে দেখিছ ডাৱৰীয়া কৰিছে আৰু 12টা বজাত পাইছোঁ 10টা 9টাত ওলাই পিনি ঠিকেই পাইছোঁ 12টা বজাত বস্তু নমোৱা বাৰু ৰেডি কৰা আমি এতিয়া বস্তুবোৰ উলিয়াইছোঁ এয়া পিঁয়াজ চিয়াজ আলু চালু ধুই আছে এতিয়া কাটিম এটাকেইটা ধুইছে আৰু এইটো আমাৰ চৌকা আৰু পাহৰি গৈছোঁ আৰু এতিয়া ডিম আনিছে ডিম বইলকেইটা খাই লওঁ ইয়াত মাৰা আকৌ গাড়ীখন ভাঙি নাযায় হ'ব তুমি It was not easy from the চিকেন লেগ পিচ মৰমৰীয়া চেফ জুৱেল লগতে চেফ অৰিন দাস আৰু এজন কাম কৰা মানুহ মেৰিনেট কৰা মানুহ এয়া পাচলি কটা মানুহ একচুৱেলি এতিয়া আমাৰ খানা হৈ আছে ৰেডি গাইজ এতিয়া টাইম কেইটা হ'ল বাৰু টাইম 1ঘণ্টামান হৈ গ'ল অহা ইয়ালৈ আৰু চিকেন বনাওঁ পনীৰ বনাই কমপ্লিট এতিয়া চিকেন লেগ পিচ বনাইছোঁ তাৰপিছত ভাত বনাম হৈ যাব নিমখটো দি তো গাইজ এয়া লেগ পিচ আমাৰ ৰেডি হৈ গ'ল পিঁয়াজ চিয়াজ দি লেগ পিচ খাব লাগিব নিমখটো দিলে আলু আৰু এয়া মাংস বনাই আছে এতিয়া নিমখ দিয়া নেকি মাংস তেতিয়া আলুখিনি গলিব আকৌ এইফালে মাংসটো দেখাই দিয়া মই ঠিক যাব নোৱাৰো ন দেখাই দিয়া ৰাইজক মাংসটো দেখাই দিয়া না জল্দি নিমখ নাই আকৌ চব ৰেডি হৈ আছে আমাৰ আৰু অলমষ্ট হৈ গৈছে ভাতটো পাতা নাই ন ৰাইজক মাংসটো দেখাই দিয়া নকয়তো ভাতনো কি লগাব চাগে আমাৰ ৰেডি হৈ গ'ল ভাত আৰু মাংস তাৰপিছত এতিয়া আমি বাঢ়িবলৈ লৈছোঁ এয়া চাওক মাংস আল্টিমেট টেষ্টি হৈছে টেষ্ট কৰিলোঁ আৰু এয়া হেৰি বনালে আৰু এতিয়া আমি আৰামছে খাম তো গাইজ ফাইনেলি আমাৰ পিকনিক সমাপ্ত হৈ গ'ল মানে আমি এতিয়া মাংসই মাছে ডকচি খালোঁ মাংস মাছ নহয় মাংস পনীৰে ডকচি খালোঁ ই পনীৰে খালে আৰু আল্টিমেট মাংস বনালে আমাৰ লগত জুৱেলে আৰু এতিয়া গান শুনি আছোঁ গাড়ীত আৰু মই গানটো আপোনালোকক শুনাব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যাব আমি কি গান শুনি আছোঁ আৰু সিহঁতি গ'ল বাচন বৰ্তন ধুবলৈ তাত এই নদীখনত আৰু আমাৰ ইয়াত চাওক পিকনিক খাই আজৰি হোৱাৰ পাছত হেৰি চৌকা তৌকা গছ চব পৰি আছে এইটো চফা কৰি যাব লাগিব বেগ চেগ ল'ব লাগিব তো গাইজ ফাইনেলি আমাৰ পিকনিক খাই হৈ গ'ল আৰু এতিয়া ওলাই দিলোঁ আৰু এতিয়া যে 3:08 আৰু আমি পাইছিলোঁহি পূৰা 12:10-20 মানত পাইছিলোঁহি আৰু আৰামছে আমাৰ 3-4 ঘণ্টাত হৈ গ'ল পিকনিক মানে খানা পিনা খাই আৰু এতিয়া ওলাই দিলোঁ 5-6টাত ঘৰ পামগৈ আৰু ইমানেই আৰু ভিডিঅ'টো গাইজ ইমানেই আছিল আজি ভিডিঅ'টো আৰু এটা নতুন ভিডিঅ'লৈ আহিম নতুন পিকনিকত চাগে তেন্তে তেতিয়ালৈকে এইটো ভিডিঅ' চাই থাকক বাই বাই